নমস্কাৰ জনাই সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। দেখিছানে কিমান চোকা ৰ'দ দিছে। এইকেইদিন ইমান গৰম পৰিছে, গৰমত একেবাৰে ক'ত থাকোঁ ক'ত নাথাকোঁ নিচিনা লাগিছে। বাহিৰলৈ ওলাই চাবই নোৱাৰি, ৰ'দটো একেবাৰে চকুত চাট মাৰি ধৰে। এতিয়া সময় 9টামান বাজিছে আৰু এতিয়া ভাত খাবলৈ ল'বলৈ লৈছোঁ। ভাত মানে কি, ৰাতি ভাত বনাইছিলোঁ, কোনো নাখালে, সেইকাৰণে ভাতকেইটা বেয়া হৈ যাব বুলি পানী দি থ'লোঁ। পানী দিয়া ভাত খাই মই বহুত ভাল পাওঁ, সেইবাবে এতিয়া আলুগুটি পিটিকা, বেঙেনা ফ্ৰাই, পটল ফ্ৰাই লগতে খাবলৈ লৈছোঁ। এইফালে বেটি আৰু বেটাই খাই আছে। বেটি আজি স্কুল নগ'ল, যোৱাকালি স্কুল যাওঁতে বৰষুণত তিতিলে আৰু জ্বৰ উঠিলে আৰু সেইকাৰণে নগ'ল আৰু এতিয়া এয়া সময় হ'ল দুপৰীয়া। মানুহজনে কামৰ পৰা আহোঁতে ক'ৰবাৰ পৰা আম কিনি আনিলে, বিলাতী আম নহয় আৰু। এতিয়া এই বছৰটোত এইবাৰ প্ৰথম খাবলৈ লৈছোঁ আম। এতিয়ালৈকে কোনে কোনে আম খালে কমেণ্ট কৰি জনাবচোন দেই। মিঠাই নে টেঙাই নে নাজানো। মিঠাই হ'ব। প্ৰথম খাইছোঁ দেই আম এইটো বছৰত। এই বছৰটো প্ৰথম আম খাইছোঁ দেই। এইফালে মানুহজনে কিনি আনিছে আম, কেইটকা দি আনিছে, কি দি আনিছে নাজানো, খালি আনিছে আৰু আমকেইটা দেখিবলৈ ধুনীয়া লাগিছে বাৰু, পকি আছে। এতিয়া কাটি পেলাই খালেহে গম পাম আৰু মিঠা নে টেঙা নে। এইবছৰ প্ৰথম আম খাবলৈ লৈছোঁ আমি। তাৰপিছত নহ'লে খোৱাই নাই আম। কোনে কোনে আম খালে এতিয়ালৈকে ক'ব আৰু দেই কমেণ্টত। ধুই মেলি এতিয়া কাটিছোঁ আৰু লাহে ধীৰে খাম। এনেকৈ দেখিলে খাওঁ খাওঁ লাগে আৰু। আম বনাইছে না? অঁ, এইটো গোন্ধ লৈ লোৱা, তেতিয়া য'তে গোন্ধ পাই গম পাব। আমাৰ ইয়াত আকৌ পটককৈ গম পায় গোন্ধটো ন, কি গোন্ধ। এতিয়া গোন্ধটো চিনি পাইছা নাই? আমাৰ গোন্ধ এনেকুৱা থাকে দেই। মেংগ' ফ্ৰুটটো নিচিনা কথা কৈছে। এইটোকে বনাই, তাত খালি সম্পূৰ্ণ মেংগ' নিদিয়ে, এইবোৰ ৰং দিয়ে, পানী মিক্স কৰে, ৰং মিক্স কৰে, সেইবোৰে কিবা কিবি দিয়ে লগত। মাংসটো কম আছে, আমি আধা দি খাই খতম কৰি পেলাইছোঁ। খাম আৰু এতিয়া। বেছি আম নাছিলে, মাংসটো কম, অকণমান পৰিছে আৰু এনেই নিয়মটো। খাইছা বাবু? কি খাইছা? খাবলৈ মিঠা নে? মিঠা? পাপা খাইছে বোলে বেটি। মামাই খাইছে। পাপাই খতমে কৰিলে। বহুত দিনতে চয়া ষ্টিক আৰু ভুজিয়া এনেকুৱা কিবা কিবি বনোৱা হেৰি এটা আনি থোৱা আছিলে, কি বুলি কয় নাজানো আৰুতো, আনি থোৱা আছিলে। তাৰপিছত বনোৱা হোৱা নাছিলে, আজি ভাবিলোঁ বনাই চাওঁ, চাহৰ লগত খাবলৈ একো নাই, বিস্কুটেনো কিমান খাম, সেইবাবে এয়া বনাই বোলো খালোঁ চাহৰ লগত, ভালেই লাগিলে দেই। এনেকুৱা এটা থাকিলে আলহী দুলহী আহিলে ঘপককৈ বনাই দিবলৈ সুবিধা হয়। বাবু কথা এটা সুধিবি বোলে, কি খাইছা তুমি? ভুজিয়া আৰু কি খাইছা? চয়া ষ্টিক কোনে বনাই দিলে? কৰি আছে, কোনে বনাই দিলে? আৰু পাপা বনাইছিলে, খাবলৈ কেনেকুৱা লাগিছে? কৈ দিয়াচোন। বহুত দিনতে কি বুলি কয় জানো, মেকা নে কি বুলি কয়, সেনেকুৱা এটা আনি থোৱা আছিলে। তাৰপৰা আজি বনালোঁ আমি ভুজিয়া, তাৰপিছতে চয়া ষ্টিক আৰু কিবা কিবি বনালোঁ। খাবলৈ ভালে হৈছে, নিমখ চিমখটো জোখৰ হৈছে, খাবলৈ মজা হৈছে। কৈ দিয়া। আমাৰ শুনে বনাই থাকোঁতে খাই এটাই গ'ল অকণমান, এতিয়া মানে চয়া ষ্টিকটো নাই খোৱা, অকল ভুজিয়াটো খাইছে। ভুজিয়া খাইছে, ভুজিয়া ভাঙি ভাঙি অকণমান কৰি পেলালে গোটেই একেবাৰে।
এতিয়া সময় 9টা মানে বাজিলে। এইফালে বেটা আৰু বেটি শুই গৈছে। বেটি যিহেতু গাটো ভাল নহয়, কাইলৈ থাকি পৰহিলৰ পৰা পৰীক্ষা আছে। আজি ইমানকৈ পঢ়িব নোৱাৰিলে। দিনত জ্বৰ আৰু বমি, এতিয়াও অলপ অলপ উঠি আছে। দৰৱ অলপ খাই পেলাই শুই দিছিলে, অকণ ভাল পাইছিলে। তাৰপিছত আকৌ বমি কৰিলে। সিহঁতি ভাত নাখাওঁ বুলি কৈছে, হ'লেও মই সিহঁতক উঠাই পেলাই খুৱাব লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে চাই পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। বাই। আকৌ এটা অন্য ভিডিঅ'ত লগ পাম।